নমস্কাৰ, মই থলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ ফাৰ্মৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ফাৰ্মৰ চাৰিওফালে আমি চৰাই ওলাই যাব নোৱাৰাকৈ নেটৰ বেৰা দিছোঁ, তাকে দেখাবৰ কাৰণে আজি ভিডিঅ'টো বনালোঁ। এয়া মাছ ধৰা নেট, মাছৰ যিটো নেট আমি 4 ফুট 4 ফুট দুখন নেট 6 ফুট ওখ কৰি ওপৰৰ পৰা 6 ফুট ওখ কৰি আমি লগাই দিছোঁ, যাতে চৰাই বাহিৰলৈ ওলাই যাব নোৱাৰে। চৰাই ভিতৰতে থাকি ঘাঁহ চাহ খাব পাৰে, পোক পৰুৱা খাব পাৰে। এয়া চাওক, নেটৰ তলত যিখিনি আছে সেইখিনি এটা বাঁহ বান্ধি আমি গোটেই নেটখন বান্ধি দিছোঁ, যাতে তলফালৰ পৰা একো আহিব নোৱাৰে বা কুকুৰা চৰাইও আমাৰ এই বাহিৰত খেতিলৈ ওলাই যাব নোৱাৰে, আৰু তলফালৰ পৰা যাতে কুকুৰ শিয়াল বা কিবা বেলেগ বস্তু আহি আমাৰ চৰাই অপকাৰ কৰিব নোৱাৰে, সেইখিনিৰ কাৰণে আমি তলত এডাল বাঁহ বান্ধি গোটেইখিনি মাটিৰ লগত লগাই দিছোঁ। কুকুৰা চৰাই সাধাৰণতে বেলেগ বেলেগ ধৰণৰ বস্তু খোৱা দেখা যায়। ঘাঁহৰ বীজ, ঘাঁহৰ মাজত থকা পোক পৰুৱা আদি সকলো ধৰণৰ বস্তু খোৱা দেখা যায়। দিনৰ কেইঘণ্টামানৰ কাৰণে হ'লেও যদি কুকুৰা চৰাই বাহিৰত এৰি দিব পৰা যায়, সিহঁতে ঘাঁহ আৰু ঘাঁহৰ বীজ খাই সিহঁতৰ খাদ্যৰ খোৰাক পূৰণ কৰিব পাৰে। লগতে সেউজীয়া ঘাঁহনিৰ পৰা সিহঁতে যথেষ্ট পৰিমাণে ভিটামিন আৰু মিনাৰেল পোৱা দেখা যায়। দিনটোৰ যদি আধা অংশ সময় সিহঁতক বাহিৰত চৰিব দিয়া হয়, তেতিয়াহ'লে সিহঁতে দানাৰ 30% দানা সিহঁতে ঘাঁহনিৰ পৰা আহৰণ কৰিব। আপোনাৰ 30% দানাৰ খৰচ আপোনাৰ ৰেহাই হ'ব। ইয়াতে গুৰুত্ব দিব লগা কথা এইটো যে আপোনাৰ চৰাই যাতে আপোনাৰ বেৰৰ মাজেদি বা বেৰৰ ওপৰেদি ক'ৰবাত বাহিৰলৈ ওলাই নাযায় আৰু বাহিৰত ফচি নাযায়, আৰু বাহিৰৰ পৰা যাতে কোনো চিকাৰী জন্তু আহি আপোনাৰ চৰাই আক্ৰমণ নকৰে, তাৰ কাৰণে গুৰুত্ব দিব লাগে। কুকুৰা চৰাইৰ কাৰণে আমি 7 কঠা মাটিৰ যিটো প্লট, এই গোটেইখিনি আমি চাৰিওফালে মাছৰ নেট দি বেৰা দি লৈছিলোঁ। তাৰ কাৰণে আমাৰ 6টা নেটৰ যি ৰোল আছে, এনেকুৱা 6টা নেটৰ ৰোল লাগিছিল, আৰু প্ৰতিটো নেটৰ ৰোলৰ দাম 900 টকা কৰি আছিল। আপুনিও যদি এইটো কাম কৰিব বিচাৰে তেতিয়াহ'লে মাছৰ নেটেই লগাব। যদি আপুনি এগ্ৰনেট লগাব বিচাৰিছে তেতিয়াহ'লে আপুনি সাৱধান হ'ব। এগ্ৰনেটৰ যিটো আঁহ ওলাই যায়, সেইটো আঁহ চৰাই ঘাঁহৰ পাত বুলি গিলি দিয়ে, আৰু তেনেকুৱা অৱস্থাত বহুতো চৰাই মৰি যোৱা দেখা গৈছে। আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিলে আমাক লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।